পটাবিল মধ্য ইংৰাজী বিদ্যালয়ৰ সপ্তম মানৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ স্ব-শিকন সমলৰ আধাৰত আমাৰ অসমীয়া বিষয়ৰ যিকেইটা কাৰ্য দিয়া হৈছে, সেই কাৰ্যকেইটা আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তোমালোক সকলোৱে মন দি শুনিবা। কাৰ্য 1, আমাক প্ৰথমটো কাৰ্য দিয়া হৈছে শব্দ অৰ্থ। গতিকে আহাচোন আমি প্ৰথম শব্দসমূহ চাই লওঁ। পৰভাত, ধেনু, তেজৰে, কমলাপতি, বৰণ, ওঠৰে, গোৱাল আৰু ব্ৰজবধূ। ইয়াৰ অৰ্থসমূহ হৈছে প্ৰভাত বা পুৱা, ক্ষীৰতী গাই, এৰা বা ত্যাগ কৰা, আৰু কমলাপতি এইটো গৃহকাৰ্য হিচাপে দিয়া হৈছে। বৰ্ণ বা ৰং, ওঠৰে এইটো গৃহকাৰ্য হিচাপে দিয়া হৈছে। গোৱাল মানে গৰু ম'হ ৰাখোতা, আৰু ব্ৰজ ধামৰ বোৱাৰী। এইবাৰ আমাৰ কাৰ্যটো দিয়া হৈছে বিপৰীত শব্দ, অৰ্থাৎ আমাক দিয়া শব্দসমূহৰ বিপৰীত শব্দ আমি লিখিব লাগে। আমি চাওঁ আহাচোন। এই শব্দসমূহ পিতা, পুত্ৰ, গোৱাল, বালক আৰু পুৰুষ। গতিকে এই শব্দসমূহৰ বিপৰীত শব্দসমূহ হৈছে মাতা, বধূ, গোৱালী বা গোৱালনী, আৰু শেষৰ দুটা তোমালোকক গৃহকাৰ্য হিচাপে দিয়া হৈছে। তোমালোকে বহীত কৰি আমাৰ বিদ্যালয়ৰ হোৱাটছআপ গ্ৰুপত পঠিয়াব। এইবাৰ আমাৰ কাৰ্য 3 দিয়া হৈছে অসমীয়া ৰূপ। আমি যিহেতু কবিতাটোৰ ব্ৰজাৱলী শব্দ ব্যৱহৃত হৈছে, তাৰ অসমীয়া ৰূপ কি হ'ব? হাম্বালাৱে, উঠিয়া, বাজ, লয়া, ব্ৰজবধূ। এই শব্দকেইটাৰ অসমীয়া ৰূপ হ'ব হেম্বেলিয়া, দ্বিতীয়টো গৃহকাৰ্য হিচাপে দিয়া হৈছে। বাজ মানে বাহিৰ, তাৰ পাছৰটো গৃহকাৰ্য হিচাপে তোমালোকক দিয়া হৈছে, আৰু একেবাৰে শেষৰটো হৈছে ব্ৰজধামৰ বোৱাৰী। এইবাৰ আমি কাৰ্য 4 সেইটো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এই কাৰ্য 4 আমাক দিয়া হৈছে এটা শব্দত প্ৰকাশ কৰা, অৰ্থাৎ আমাক কেইটামান বাক্য দিয়া হৈছে। এই বাক্যকেইটা আমি এটা শব্দত কি বুলি ক'ম? যিজন সকলোৰে মাজত প্ৰিয়, যাক সহজে লাভ কৰিব নোৱাৰি, যিজনে সকলো জানে। প্ৰথমটো হ'ব লোকপ্ৰিয়, আমাৰ গোপীনাথ বৰদলৈৰ কথা আমি ক'ব পাৰোঁ। তাৰ পিছৰটো হ'ব দুৰ্লভ, আৰু একেবাৰে শেষৰটো হ'ব সৰ্বজ্ঞ, যিজনে সকলো জানে। ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই আলোচনাত আমি স্ব-শিকন সমলৰ কাৰ্যসমূহ আলোচনা কৰিলোঁ। পৰৱৰ্তী পাঠত আমি ৰৈ যোৱা যিখিনি কাৰ্য আছে, সেই কাৰ্যসমূহ আলোচনা কৰিম। আন্তৰিক ধন্যবাদ জনালোঁ।